নমস্কাৰ জব নিউজ এণ্ড ষ্টেটিকেৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গণিতৰ নাম্বাৰ সিস্টেমৰ ওপৰত অৰ্থাৎ সংখ্যা প্ৰণালীৰ বিষয়ে আমি আলোচনা কৰিম, যিটো আমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে নাম্বাৰ সিস্টেমৰ পৰা কোৱেশ্চন। তো অসম টেট APDCL DHS এইবিলাকত আমাৰ নাম্বাৰ সিস্টেমৰ পৰা কোৱেশ্চন আহে, তো আমি সেই বিষয়ে আলোচনা কৰিম সংখ্যা প্ৰণালীৰ বিষয়ে। তো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাব, স্কিপ নকৰিব, ঠিক আছে। তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। তো প্ৰথমতে ন্যাচাৰাল নাম্বাৰ বা প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলি আমি ক'ব পাৰি। তো এই ন্যাচাৰাল নাম্বাৰ কি হয়? আমাৰ ন্যাচাৰাল নাম্বাৰবিলাক 1ৰ পৰা ষ্টাৰ্ট হয়। স্বাভাৱিক সংখ্যাবিলাক সাধাৰণতে 1ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3 ... ইনফিনিটিলৈকে, অন্তিমলৈকে যাব পাৰে, ঠিক আছে। ইয়াৰ কোনো শেষ নাই। তো দৈনন্দিন জীৱনত আমি যিবিলাক নাম্বাৰ ব্যৱহাৰ কৰোঁ 1 2 3, অৰ্থাৎ আপোনালোকে চাব যিবিলাক মানুহে লিখা পঢ়া নাজানে সিহঁতেও কিন্তু কাউণ্টিং কৰিব পাৰে। অৰ্থাৎ আমি যিবিলাক কাউণ্টিং কৰোঁতে যিবিলাক নাম্বাৰ ব্যৱহাৰ কৰোঁ সেইবিলাককে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, অৰ্থাৎ 1 2 3 4। আপোনালোকে মনত ৰাখিব নেচাৰেল নাম্বাৰ ইংৰাজী এন আখৰেৰে বুজোৱা হয় আৰু এই নেচাৰেল নাম্বাৰটো 1ৰ পৰা ষ্টাৰ্ট হয়, ঠিক আছে। তো আমি এতিয়া ডেফিনেশ্যনটো অলপ চাই ল'ম। নেচাৰেল নাম্বাৰৰ ডেফিনেশ্যন কি দিছে? গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবোৰক স্বাভাৱিক সংখ্যা বোলে, যেনে 1 2 3 4 ইত্যাদি, ঠিক আছে। তো আমি সাধাৰণতে যিবিলাক সংখ্যা গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ সেইবিলাককে কি বুলি কোৱা হয়? নেচাৰেল নাম্বাৰ বুলি কোৱা হয়, ঠিক আছে, মনত ৰাখিব। তাৰপিছত আহিছোঁ হোল নাম্বাৰ, পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি? পূৰ্ণ সংখ্যা আমাৰ 0ৰ পৰা ষ্টাৰ্ট হয়, অৰ্থাৎ এই স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0টো এড কৰি দিওঁ, 0ৰ পৰা যদি ষ্টাৰ্ট কৰি দিওঁ সেইটো হৈ যাব আমাৰ পূৰ্ণ সংখ্যা, ঠিক আছে। যেনেকুৱা 0 1 2 3 ... ইনফিনিটি, অ'কে। এই পূৰ্ণ সংখ্যাটো আমাৰ কি হয়? 0ৰ পৰা ষ্টাৰ্ট হয়। মনত ৰাখিব স্বাভাৱিক সংখ্যা কিন্তু 0ৰ পৰা ষ্টাৰ্ট নহয়, 1ৰ পৰাহে ষ্টাৰ্ট হয়, ঠিক আছে। তো আমি পূৰ্ণ সংখ্যাৰ ডেফিনেশ্যনটো চাই লৈছোঁ। ইয়াতে কি কৈছে? 0 আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। যদি কয় যে স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয়নে নহয়? হয়, কাৰণ স্বাভাৱিক সংখ্যাবিলাক কি পূৰ্ণ সংখ্যাত পৰে? 0 1 2 3 এই গোটেইখিনি কি স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাত আছে নে নাই? আছে। তো স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাত পৰে। কিন্তু মনত ৰাখিব 0টো স্বাভাৱিক সংখ্যা নহয়, ঠিক আছে। 0টো আমাৰ কি নহয়? স্বাভাৱিক সংখ্যা নহয়। তো হোল নাম্বাৰটো কি হয়? ইংৰাজী W লেটাৰেৰে বুজোৱা হয়। আপোনালোকে চাব আৰু এটা কথা ইয়াতে মই কৈ দিছোঁ, এই 0 1 2 3 তাৰপিছত -1 -2 -3, তো এইটো কি হয় আমাৰ? এই গোটেইকেইটা কিন্তু আমি পূৰ্ণ সংখ্যা বুলিব পাৰোঁ, কিন্তু এই মাইনাছ যিখিনি আছে আৰু এই প্লাছ যিখিনি আছে এই দুটাকে মিলি আমি ইণ্টেজাৰ বুলি ক'ব পাৰোঁ। ইণ্টেজাৰ, ঠিক আছে, অৰ্থাৎ অখণ্ড সংখ্যা, ঠিক আছে, মনত ৰাখিব ইণ্টেজাৰ বুলি ক'ব পাৰোঁ। এই নেগেটিভ ছাইড যিটো আছে মানে -1 -2 এইটোক নেগেটিভ, অৰ্থাৎ নেগেটিভ ইণ্টেজাৰ, আৰু পজিটিভবিলাকক কি বুলি কোৱা হয়? পজিটিভ ইণ্টেজাৰ বুলি কোৱা হয়, মনত ৰাখিব, অ'কে। তো তাৰ পিছৰটোলৈ আহিছোঁ যুগ্ম সংখ্যা। যুগ্ম সংখ্যা আপোনালোকে নিশ্চয় সকলোৱে জানে, আপোনালোকৰ সকলোৰে অলপ নহ'লে অলপ ধাৰণা আছে যুগ্ম সংখ্যাৰ বিষয়ে। তো যুগ্ম সংখ্যাবিলাক কি হয়? যিবিলাক সংখ্যা আমি কি 2ৰে ভাগ কৰিব পাৰোঁ, ঠিক আছে, 2ৰে ভাগ কৰিব পাৰোঁ সেইবিলাক সংখ্যাক আমি কি যুগ্ম সংখ্যা বুলি ধৰিব পাৰিম। যেনেকুৱা 12ক কি আমি 2ৰে ভাগ কৰিব পাৰোঁ নে নাই? 2, অৰ্থাৎ কি হয়? 6 2 যা কিমান হৈ যায়? 12 হৈ যায়। 2ৰে ভাগ কৰিব পাৰোঁ, তো অৰ্থাৎ 12টো এটা কি হ'ব? যুগ্ম সংখ্যা হৈ যাব। তো আপোনালোকে এইটো মনত ৰাখিব যে যিবিলাক সংখ্যা আমি 2ৰে ডিভাইড কৰিব পাৰোঁ সেইবিলাকক কি বুলি কোৱা হয়? যুগ্ম সংখ্যা বুলি কোৱা হয়, ঠিক আছে। তো ডেফিনেশ্যনটো আমি চাই ল'ম এতিয়া। ডেফিনেশ্যনটো কি দিছে? ডেফিনেশ্যনটো দিছে যিবোৰ সংখ্যা 2ৰে বিভাজ্য তেনে সংখ্যাবোৰক যুগ্ম সংখ্যা বোলে, যেনে 4 6 8 12 etc. আমি 2 যিটো আছে 2 সেইটোকো আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰোঁ, কাৰণ 2ক আমি 2ৰে ডিভাইড কৰিব পাৰোঁ। আৰু এটা কথা, 0টো এটা যুগ্ম সংখ্যা হয়নে নাই? আপোনালোকে ক'ব লাগে 0টো এটা যুগ্ম সংখ্যা হয়নে নাই। আপোনালোকে চাব 0ক আমি 2ৰে ভাগ কৰিব পাৰোঁ, হয়নে নাই? 0ক যদি আমি 2ৰে ভাগ কৰোঁ কি হ'ব? এনচাৰ আমাৰ 0 হৈ যাব। তো এইটো এটা যুগ্ম সংখ্যা বুলি ধৰিব পাৰোঁ, ইভেন নাম্বাৰ বুলি ধৰিব পাৰোঁ। আপোনালোকে চাব 0টোক আমি 3ৰেও ডিভাইড কৰিব পাৰোঁ নে নাই? 0টোক আমি 3ৰেও ডিভাইড কৰিব পাৰোঁ, তথাপি কিন্তু এইটো আমাৰ ইভেন নাম্বাৰ, কাৰণ আপোনালোকে চাব 12 যিটো আছে 12ক আমি 2ৰে ডিভাইড কৰিব পাৰোঁ নে নাই? আৰু 12ক আমি 3ৰেও ডিভাইড কৰিব পাৰোঁ, ঠিক আছে। 3 4 যে কিমান হয়? 12 হৈ যায়। তো মানে আমাৰ যিটো কণ্ডিশ্যন আছে, কণ্ডিশ্যনটো হ'ল যিবোৰ সংখ্যা 2ৰে বিভাজ্য
বাকি কিহেৰে বিভাজ্য যায় কোনো প্ৰবলেম নাই, কিহেৰে ভাগ যায় একো প্ৰবলেম নাই, কিন্তু 2ৰে ভাগ যাব লাগিব, তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ কি হ'ব যুগ্ম সংখ্যা হৈ যাব। ওকে, মনত ৰাখিব। তাৰপিছত আহিছোঁ অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা যুগ্ম সংখ্যাৰ অপজিটটোৱে অযুগ্ম সংখ্যা, অৰ্থাৎ যিবিলাক সংখ্যা আমি কি 2ৰে ভাগ কৰিব নোৱাৰি সেইবিলাককে কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বুলি কোৱা হয়। ইয়াতে ডেফিনেশ্যন দি আছে, যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয় তেনে সংখ্যাবোৰক কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বলা হয়। ঠিক আছে, যেনে 1 3 5 এইবিলাক আমাৰ কি 2ৰে ডিভাইড নাযায়। ওকে, তাৰপিছত আহিছোঁ পৰিমেয় সংখ্যা। ওকে, ৰেচনেল নাম্বাৰ। পৰিমেয় সংখ্যাবিলাক কি হয় আমাৰ যিবোৰ সংখ্যাক আমি কি p/q আকাৰত লিখিব পাৰি, p/q আকাৰত লিখিব পাৰি, কিন্তু ইয়াতে q নট ইকুৱেলছ টু 0 হ'ব লাগিব। ঠিক আছে, q 0 হ'লে এইটো পৰিমেয় সংখ্যা নহয়। তো যিবিলাক সংখ্যা আমি p/q আকাৰত লিখিব পাৰোঁ সিহঁতকে কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ আমি কি কৰিব পাৰোঁ, যেনেকুৱা 2/5 এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব নে নাই, হ'ব। তো এই p/q আকাৰত যিবিলাক সংখ্যা আমি লিখিব পাৰি সেইবিলাক আমাৰ কি হয় পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, তো ডেফিনেশ্যনটো আমি চাই লৈছোঁ। ডেফিনেশ্যনটো কি দি আছে, যিবোৰ সংখ্যাক p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰি য'ত q নট ইকুৱেল টু 0 তাক পৰিমেয় সংখ্যা বোলে। তো পৰিমেয় সংখ্যাৰ এক্সাম্পলবিলাক কি হ'ব আমাৰ, আৰু এটা কথা পৰিমেয় সংখ্যা কিহেৰে বুজোৱা হয় q, ইংৰাজী q লেটাৰেৰে বুজোৱা হয়। তো ইয়াৰ এক্সাম্পলবিলাক কি হ'ব আমাৰ 2 এটা পৰিমেয় সংখ্যা হয় নে নাই, কাৰণ 2ৰ তলত কি আছে মনে মনে 1 আছে। ঠিক আছে, তো 2 এটা আমাৰ কি হয় পৰিমেয় সংখ্যা হয়। ঠিক আছে, 2 এটা আমাৰ কি পৰিমেয় সংখ্যা হয়। ওকে, তাৰপিছত কি হ'ব পাৰে 2, তাৰপিছত ধৰি লওক 1/4, তাৰপিছত আমি কি ধৰিব পাৰি আৰু -3/5 এইটো ধৰিব পাৰি নে নাই। মানে আমি p/q আকাৰত লিখিব লাগিব, কিন্তু য'ত q নট ইকুৱেল টু 0। ঠিক আছে, আৰু এটা কথা আপোনালোকে দশমিক যিবিলাক ভগ্নাংশ আছে বা যিকোনো ভগ্নাংশ বা দশমিকত থাকিলেও সেইবিলাক কি হ'ব পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, কাৰণ চাওক আপোনালোকে আমি যদি 5ক 2ৰে ভাগ কৰোঁ এইটোৱে p/q আকাৰত আছে হয় নে নাই, এইটো এটা পৰিমেয় সংখ্যা। কিন্তু আমি দশমিকৰ কথা যিহেতু ক'লোঁ, কাৰণ 5ক আমি যদি 2ৰে ভাগ কৰোঁ কি হ'ব 2.5 আহিব হয় নে নাই। তো 2.5টো আমাৰ কি হৈ যাব পৰিমেয় সংখ্যা হ'ব, কাৰণ এইটো আমি p/q আকাৰত লিখিব পাৰোঁ। তো দশমিক যিবিলাক ভগ্নাংশ আছে সেইবিলাক আমাৰ কি হয় পৰিমেয় সংখ্যা হয়, মনত ৰাখিব আপোনালোকে। তাৰপিছত আহিছোঁ বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰ আমাৰ কি হয় সকলো পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলা হয়। যিবিলাক পৰিমেয় সংখ্যা আছে আৰু অপৰিমেয় সংখ্যা এই সকলোবিলাক আমাৰ একেলগে বাস্তৱ সংখ্যা হৈ যায়। আমি অখণ্ড সংখ্যাও ধৰিব পাৰোঁ ইয়াতে, ইণ্টিজাৰবিলাকো আমাৰ আহে ইয়াতে। ঠিক আছে, গোটেইকেইটা মিলি আমাৰ কি হয় ৰিয়েল নাম্বাৰ হৈ যায়, বাস্তৱ সংখ্যা হৈ যায়। তাৰপিছত আহিছোঁ মৌলিক সংখ্যা। মৌলিক সংখ্যা কোনবিলাক হয় প্ৰাইম নাম্বাৰ, যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে। ঠিক আছে, 1 আৰু সেই সংখ্যাটো নিজে, সেইবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়। ওকে, আপোনালোকে চাব ধৰি লওক 2, ইয়াৰ উৎপাদক কেইটা, ইয়াৰ উৎপাদক 2টা, কাৰণ ইয়াক কিদৰে লিখিব পাৰি আমি 2 × 1 আৰু কিবা লিখিব পাৰি নেকি, ইয়াক আৰু কেনেদৰে লিখিব পাৰি নেকি, নোৱাৰি। তো ইয়াৰ উৎপাদক কি হ'ল 1 আৰু সেই সংখ্যাটো নিজে, তো গতিকে 2 এটা মৌলিক সংখ্যা। আপোনালোকে মনত ৰাখিব যুগ্ম অথচ মৌলিক সংখ্যাটো কি 2। ঠিক আছে, যুগ্ম অথচ মৌলিক সংখ্যাটো হৈছে 2। মৌলিক সংখ্যা কি কি আছে আমাৰ 3টো এটা মৌলিক সংখ্যা হয়নে নাই। চাওক 3ক আমি কেনেদৰে লিখিব পাৰি 3 × 1 আৰু কিবা লিখিব পাৰি নেকি, নোৱাৰি। তো এইটো সংখ্যাৰ কি হয় উৎপাদক 2টা 1 আৰু সেই সংখ্যাটো নিজে, তো 3 এটা মৌলিক সংখ্যা। পৰস্পৰ 2টা মৌলিক সংখ্যা কি, পৰস্পৰ 2টা মৌলিক সংখ্যা হৈছে 2 আৰু 3, এই দুটা হৈছে পৰস্পৰ মৌলিক সংখ্যা। 2 and 3 হৈছে পৰস্পৰ মৌলিক সংখ্যা। ঠিক আছে, আৰু যুগ্ম অথচ মৌলিক সংখ্যা কোনটো 2 হৈছে যুগ্ম অথচ মৌলিক, আৰু প্ৰথম অযুগ্ম আৰু মৌলিক সংখ্যাটো হৈছে 3। ঠিক আছে, আৰু পৰস্পৰ বুলি ক'লে পৰস্পৰ মৌলিক সংখ্যা দুটা হৈছে 2 আৰু 3, এইটো খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছত আহিছোঁ যৌগিক সংখ্যা। যৌগিক সংখ্যা কি হয় কম্পজিট নাম্বাৰ, অৰ্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি। ঠিক আছে, 2টাতকৈ বেছি সেইবিলাক সংখ্যা কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয়, অৰ্থাৎ কম্পজিট নাম্বাৰ বুলি কোৱা হয়। যেনেকুৱা 6টো আমাৰ কি হয় 2টাতকৈ বেছি হয় নে নাই, কাৰণ আমি 6ক কেনেদৰে লিখিব পাৰি 6 × 1 3 × 2। ঠিক আছে, লিখিব পাৰি নে নাই, তো 2টাতকৈ বেছি হ'ল নে নাই। এটা হৈছে উৎপাদকবিলাক কি হ'ব 1 2 3 আৰু 6, এই 4টা উৎপাদক ওলালে। তো যিবিলাক সংখ্যাৰ উৎপাদক
দুটাতকৈ বেছি সিহঁতক কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় ঠিক আছে তো আপোনালোকে যৌগিক সংখ্যাৰ যিমানখিনি এক্সাম্পল আছে গোটেইখিনি আমি ডেফিনেশ্যনৰ লগতে এক্সাম্পলবিলাক মই টেলিগ্ৰাম চেনেলত দি দিম তো এতিয়া আহিছোঁ কোৱেশ্চন লৈ আগবাঢ়িছোঁ কোৱেশ্চন কি আহিব পাৰে এই টপিকৰ পৰা এই বিষয়ে আমি আলোচনা কৰিম তো আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে প্ৰথম 104টা পদৰ যোগফল কিমান কোৱেশ্চনটো আমি এনেদৰে সজাই ল'ব পাৰি প্ৰথম 104টা পদ বুলি কৈছে মানে 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ ডট কিমান প্লাছ 104 লৈকে ওলাবলৈ দিছে নহয় তো ইয়াৰ এটা ফৰ্মুলা আছে আমি এনেদৰে কৰিব পাৰোঁ যে 1 প্লাছ 2 প্লাছ 3 প্লাছ ডট প্লাছ আমাৰ যদি n লৈকে ওলাবলৈ দিয়ে তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো হৈছে n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2 ঠিক আছে তো আমি এতিয়া মেথটো কৰিম তে n কিমান n হৈ যাব 104 হয়নে নাই 104 ইনটু 104 প্লাছ 1 বাই কি হ'ব 2 ঠিক আছে তো 104 আৰু 100 পাস হৈ যাব হয়নে নাই 104 ইনটু 105 ডিভাইডেড কিমান ডিভাইডেড আমাৰ 2 তো আমি যদি এতিয়া ডিভাইড কৰোঁ কি হ'ব তে চাওক 5 টু যা কিমান হয় 10 আৰু 2 টু যা 4 হলনে নাই তো 52 ক আমি 105 ক 52 ৰে পূৰণ কৰি দিম 105 ক যদি আমি 52 ৰে পূৰণ কৰোঁ কি হ'ব आंसर আমাৰ এটা আমি পূৰণ কৰিম 5 টু যা কিমান 5 টু যা 10 10 ৰ 0 হাতত থাকিলে 1 20 20 কিমান হয় 0 আৰু হাতৰ 1 টো আমি ইয়াত বহাই দিলো 2 1 যা 2 ঠিক আছে তাৰ পিছত আমি 5 5 যা 25 25 আৰু 5 হাতত থাকিলে 2 50 ৰ 0 ৰ ঠাইত আমি কিমান বহাই দিম 2 বহাই দিলো 5 1 যা 5 তো এতিয়া আমি প্লাস কৰি দিম 0 5 আৰু 1 কিমান হয় 6 2 আৰু 2 4 আৰু এটো 5 হৈ গ'ল ন তো 5460 কত আছে 5460 আছে অপশন এ ইজ দা কারেক্ট ওকে তো তাৰ পিছৰটো কোৱেশ্চন লৈ আহিছো দুটা সংখ্যাৰ যোগফল 25 আৰু ইহতৰ বিয়োগফল কিমান আছে ইহতৰ বিয়োগফল দি আছে 13 তেন্তে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব তো ইয়াৰ কাৰণে আমাৰ এটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰি যদি দুটা সংখ্যাৰ যোগফল দিয়া থাকে আৰু বিয়োগফল দিয়া থাকে তেতিয়াহলে সেই সংখ্যা দুটাৰ পূৰণফল আমি এটা ফৰ্মুলা আছে হেইদৰে উলাইব পাৰি এই ফৰ্মুলাটো হল x plus y into x minus y divided by 4 okay যদি দুটা সংখ্যাৰ যোগফল আৰু বিয়োগফল দিয়া থাকে তেতিয়াহলে সেই সংখ্যা দুটাৰ পূৰণফলৰ সূত্ৰটো আমাৰ কি হয় x plus y into x minus y divided by 4 তো ইয়াতে x কিমান আছে x আছে 25 plus y কিমান আছে y আছে আমাৰ 13 into আমি কি কৰিম 25 minus 13 by কিমান হ'ব 4 তো আমি এটো ফৰ্মুলা যদি কৰো তেতিয়াহলে আমি পাই যাম आंसरটো তো 25 plus 13 কিমান হয় কিমান হৈ যাব 38 into ইয়াতে কিমান হ'ব 25 ৰ পৰা 13 গলে 5 ৰ পৰা 3 গলে 2 আৰু 2 ৰ পৰা 1 গলে 1 হলনে নাই 12 আৰু ডিভাইডেড বাই 4 তো ইয়াক আমি কি কৰিম 3 4 যা 12 হৈ যায় তো 38 ক আমি 3 ৰে পূৰণ কৰিম 38 ক যদি আমি 3 ৰে পূৰণ কৰো কি আহিব কারেক্ট आंसर will be D 114 হৈছে কারেক্ট आंसर ঠিক আছে তো একচুয়ালি ফর্মুলাটো হৈছে এইটো তো আপোনালোকে এইটো ফর্মুলা যদি বহাই দি কৰিব পাৰে তেতিয়াহলে কারেক্ট आंसर ওলাই যাব ওকে তো তাৰ পিছৰটো কোৱেশ্চন লৈ আহিছো প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াবলৈ দিছে তো প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল যদি উলিয়াবলৈ দিয়ে প্ৰথম তেতিয়াহলে আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে n স্কয়াৰ ঠিক আছে অযুগ্ম সংখ্যাৰ যোগফল উলিয়াবলৈ দিলে আমি কি কৰিম n স্কয়াৰ কৰি দিম তো প্ৰথম 20টা বুলি কৈছে তো ইয়াতে n আমাৰ কিমান হয় 20 তো আমি যদি 20 ক স্কয়াৰ কৰি দিও কি হ'ব 400 হ'ব না নাই 20 স্কয়াৰ কৰিলে 20 * 20 কি হৈ যাব 400 তো প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল হৈছে 400 ঠিক আছে তাৰ পিছৰটো কোৱেশ্চন লৈ আহিছো দুটা ধনাত্মক সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গুণফল কিমান দিয়া আছে 1620 হলে বৃহত্তম সংখ্যাটো হ'ব আৰু দুটা ধনাত্মক সংখ্যাৰ অনুপাত দিয়া আছে আৰু হিয়তৰ গুণফল দিয়া আছে আমাৰ এতিয়া ওলাব লাগে বৃহত্তম সংখ্যাটো ঠিক আছে তো আমি কি কৰিম ধৰিলো সংখ্যা দুটা আমাৰ কি ধৰিলো সংখ্যা দুটা আমাৰ 4x আৰু 5x ঠিক আছে সংখ্যা দুটা আমি কি ধৰিলো 4x আৰু 5x তো ইয়াতে কি কৈছে এই সংখ্যা দুটাৰ গুণফল কিমান হয় 1620 তো আমি এনেদৰে লিখিব পাৰি 4x into 5x
ইজ ইকুৱেল টু কিমান লিখিব পাৰি 1620 লিখিব পাৰি নে নাই লিখিব পাৰি তো এতিয়া আমি কি কৰিম এতিয়া আমি এইটো পূৰণ কৰি দিম হয় 4 5 যা কিমান হয় 20 আৰু x into x কিমান হ'ব x স্কয়াৰ হৈ যাব আৰু এইটো কিমান হ'ব 1620 ন তো এতিয়া যদি আমি কৰো x স্কয়াৰ কিমান ওলাব x স্কয়াৰ ইজ ইকুৱেল টু 1620 বাই 20 ঠিক আছে তো এইটুক যদি আমি কি কৰো কটাকটি কৰো তেতিয়া হলে কিমান ওলাই যাব x স্কয়াৰ ইজ ইকুৱেল টু কিমান ওলাব 81 ওলাই যাব x স্কয়াৰ ইজ ইকুৱেল টু কিমান ওলালে 81 তো আমি এতিয়া x কিমান ওলাম x ৰ মান ওলাব লাগিব তো x ইজ ইকুৱেল টু কিমান হ'ব 9 ঠিক আছে x ইজ ইকুৱেল টু কিমান ওলাব 9 ওলাব তো এতিয়া আমি কি কৰিম যে কি কৈছে বৃহত্তম সংখ্যাটো ওলাবলৈ দিছে তো বৃহত্তম সংখ্যা আমাৰ ইয়াৰ পৰা কোনটো হয় বৃহত্তম সংখ্যা হৈছে 5x তো 5 so 5 into x ৰ মান কিমান ওলালে x ৰ মান ওলালে 9 তো 5 into 9 কিমান হ'ব 45 ঠিক আছে তো ইয়াত 45 কত আছে 45 আছে অপচন নম্বৰ বি সো অপচন নম্বৰ বি ইজ দা কাৰেক্ট ওকে তাৰ পিছৰটো কোৱেশ্চন লৈ আহিছো এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো আপোনালোকে চাব এটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা আমি অলপ আগতে কি পঢ়িলো যুগ্ম সংখ্যা হ'বলৈ হলে কন্ডিশনটো কি হয় 2 ৰে ভাগ যাব লাগে হয় না নাই 2 ৰে ভাগ যাব লাগে তো আমি এটা চাম আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে 9 আছে কিন্তু 9 টো 2 ৰে ডিভাইড যায় নেকি না যায় তো এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা এইটোৰ পিছত কি আছে 8 আছে তো এইটো কি আমাৰ 2 ৰে ডিভাইড যায় তো 8 ইজ দা কারেক্ট आंसर ঠিক আছে তাৰ পিছৰটো কোৱেশ্চন লৈ আহিছো দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো দিছে ইয়াত অপচন কি আছে আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা তো অযুগ্ম সংখ্যা আমাৰ কোনটো হ'ব 99 হৈ যাব দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা তাৰ পিছত কি কৈছে √2 এটা হল √2 কি পৰিমেয় সংখ্যা নে স্বাভাৱিক সংখ্যা নে অপৰিমেয় সংখ্যা নে অখণ্ড সংখ্যা তো আপোনালোকে যদি ভিডিওটি ভালদৰে চাইছে প্ৰথমৰ পৰা তেতিয়ালে ক'ব পাৰিব যে √2 এটা কি হয় আমাৰ অপৰিমেয় সংখ্যা হয় ঠিক আছে ইয়াৰ পিছৰ ৰিজনটো কি হয় হেতু আপোনালোকে মোক কমেন্ট বক্সত জনাই দিব ওকে তাৰ পিছৰটো কোৱেশ্চন লৈ আইছো ইয়াতে কি কৈছে 1 ৰ পৰা 10 লৈকে যি কেইটা যুগ্ম সংখ্যা আছে সেই আটাই কেইটাৰ যোগফল হ'ব অপচনত দি আছে অপচন এ আছে 10 অপচন বি আছে 30 অপচন সি আছে 39 আৰু অপচন ডি আছে 40 তো কারেক্ট आंसर কি হ'ব ইয়াৰে কারেক্ট आंसर কি হ'ব আপোনালোকে চাব 1 ৰ পৰা 10 লৈকে কেইটা যুগ্ম সংখ্যা আছে 1 ৰ পৰা 10 লৈকে আমাৰ কি পাঁচটা যুগ্ম সংখ্যা আছে আৰু পাঁচটা অযুগ্ম সংখ্যা আছে হয়নে নাই পাঁচটা যুগ্ম আছে আৰু পাঁচটা অযুগ্ম আছে তো ইয়াতে কৈছে যুগ্ম সংখ্যা কেইটা আছে সেই কেইটাৰ যোগফল তো 1 ৰ পৰা 10 লৈকে যি আমাৰ পাঁচটা যুগ্ম সংখ্যা আছে সেই পাঁচটাৰ কি লাগে আমাৰ যোগফল ওলাব লাগে তো যুগ্ম সংখ্যাৰ যদি যোগফল ওলাও আমাৰ যুগ্ম সংখ্যাৰ যোগফল ওলোৱাৰ ফৰ্মুলাটো হৈছে n into n plus 1 ঠিক আছে n into n plus 1 এইটো হৈছে আমাৰ যুগ্ম সংখ্যাৰ যোগফল ওলোৱাৰ ফৰ্মুলা ওকে তো ইয়াতে n কিমান হ'ব ইয়াতে n হৈছে আমাৰ 5 তো পাঁচটা আমি যুগ্ম সংখ্যা আছে 1 ৰ পৰা 10 লৈকে তো 5 into 5 plus 1 কিমান হ'ব 6 হয় না নাই তো 5 into 6 যদি আমি কৰি দিও কিমান আহিব 30 তো এই অপচন বি আছে 30 তো 30 ইজ দা কারেক্ট आंसर এপিসোডটো কোৱেশ্চন লৈ আহিছো কৈছে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস ... 12 স্কয়াৰ ইজ ইকুৱেল টু হোৱাট এইটো কোৱেশ্চন এনেকৈ আমি ক'ব পাৰো যে প্ৰথম nতম পদ লৈ স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল অৰ্থাৎ এইটোৰ এটা ফৰ্মুলা আছে এইটো ওলোৱাৰ সেই ফৰ্মুলাটো হৈছে n into n plus 1 into 2n plus 1 ঠিক আছে তো বাই 6 এইটো হৈছে আমাৰ প্ৰথম nতম পদ লৈ স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফলৰ ফৰ্মুলা তো ইয়াতে n কিমান হয় আমাৰ n হৈছে 12 ইয়াতে n হৈছে আমাৰ 12 ঠিক আছে তো আমি এতিয়া ফৰ্মুলাত বহাই লম 12 into 12 plus 1 into 2 into কিমান হ'ব 12 plus 1 divided by কিমান আহি যাব আমাৰ divided by 6 মোৰ অলপ লিখতে প্ৰবলেম হৈ আছে কাৰণ মই মাউসেৰে লিখি আছো তো মাউসেৰে লিখতে খুবে প্ৰবলেম হয় যি কি নহওক আপোনালোকে আশা কৰো বুজি পাই আছে তো তাৰ পিছত আমাৰ এতিয়া আমি যদি কৰো কি আহিব 12 into কিমান আহিব 13 into কিমান আহিব 12 into 2 কিমান হয় 24 24 plus 1 25 হল বাই কিমান আহিব আমাৰ 6 তো এতিয়া আমি কি কৰিম 6 এৰে কিমান বাৰ যায় দুই বাৰ যায় 6 2 যা কিমান হয় 12 তাৰ পিছত আৰু না যায় তো এতিয়া আমি গোটেই কেইটা পূৰণ কৰিম 2 into 13 into 25 যদি আমি পূৰণ কৰো তো এটো কি হ'ব হেতু আহি যাব আমাৰ 650
650 আহি যাব এইটো হৈছে আমাৰ কাৰেক্ট আনসাৰ ওকে এইটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ আপোনালোকে নিজে কৰি ল'ব এইটো ফৰ্মুলাত বহাই আপোনালোকে নিজেও কৰি ট্ৰাই কৰক ঠিক আছে তো তাৰ পিছত আহিছো 10 নম্বৰ কোৱেশ্চনটো লৈ কি কৈছে 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস ... 12 কিউব একেটা অৰ্থাৎ এইটো হৈছে প্ৰথম এনতম স্বাভাৱিক সংখ্যাৰ ঘনৰ যোগফল তো এইটোৰ কাৰণে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে n স্কয়াৰ into n plus 1 whole square divided by 4 এইটো হৈছে ফৰ্মুলা তো আপোনালোকে n ৰ ঠাইত 12 বহাব ঠিক আছে এই দৰে আপোনালোকে কৰক আৰু যেটো আনসাৰ ওলাই মোক কমেন্ট বক্সত জনাব ঠিক আজিৰ কাৰণে ইমানখিনি আছিল থ্যাংক ইউ